Hello everyone, মই কল্যাণী আজি মই আপোনালোকৰ লগত এজোপা ধুনীয়া ইনডোৰ প্লান্টৰ বিষয়ে কথা পাতিম এজোপা হল এগ্লোনিমা মোৰ ওচৰত থকা এই এগ্লোনিমা কেইটা মই কেনেদৰে যতন লৈছো কি ধৰণে ৰাখিছো সেই বিষয়ে আপোনালোকক কম যিসকলৰ এগ্লোনিমা আছে আপোনালোকৰ নিশ্চয় অভিজ্ঞতা হৈছে জানিবই যিসকলে নতুনকে আনিছে নিজৰ গাৰ্ডেনত অন্তৰ্ভুক্ত কৰিছে বা নতুন গাৰ্ডেনাৰ হয় তেওঁলোকৰ কাৰণে বেছি উপযোগী হ'ব ভিডিওটো ইয়াৰ ভিতৰত থকা এগ্লোনিমা গিটা মই প্ৰথমে কৈ দিছো এটো হল চাইনিজ এভাৰগ্ৰীন স্নো হোৱাইট বুলি কয় এইজোপা আৰু এইজোপা হল এগ্লোনিমা আইস এইজোপা মই নতুনকে আনি থৈছো হে এইজোপা এটা মাদাৰ প্লান্ট তাৰ সাইডৰ পৰা এই দুটা ইমান ধুনীয়াকৈ পোখা ওলাই আছে এইজোপা মই সোনকালে ৰিপৰ্ট কৰাৰ ব্যৱস্থা কৰিম এই পটটোতে আছে অলপ গ্ৰোথ হ'বলৈ দিছো আৰু এইজোপাও নতুনকে মই কালেক্ট কৰিছো এইজোপা হল বাটাৰফ্লাই এগ্লোনিমা দেখিছেনে ইমান ধুনীয়া আৰু এইজোপা হল সকলোৱে চিনি পায় এগ্লোনিমা সিলভাৰ কুইন এইজোপা এগ্লোনিমা মাৰিয়া আৰু এই কেজোপা হল দুটা এগ্লোনিমা পিংক বুলিও কয় এগ্লোনিমা লেডি ভ্যালেন্টাইন বুলিও কয় আৰু মই কিছুমান জায়গাত এগ্লোনিমা ৰেড বুলিও পাইছো এইজোপা এই এগ্লোনিমা বিলাকৰ বেছিভাগ ভেৰিগেটেড থাকে ম্যাক্সিমাম এগ্লোনিমাৰ ভেৰিগেশন থাকে ইয়াত মোৰ যি কেটা আছে গুটেগিটাৰে ভেৰিগেশন আছে হে ভেৰিগেশন টোৱে মানুহক আসলতে আকৰ্ষণ কৰে ইমানে ধুনীয়া ভেৰিগেশন বিলাক মানুহে মানে আকৰ্ষণ নহয় নোৱাৰে আৰু প্ৰথমতে মই এই বিট প্লান্টৰ পোহৰ বিষয়ে কওঁ কেনে ধৰণে ৰাখিব কেনেকুৱা জায়গাত ৰাখিব বিশেষকৈ এগ্লোনিমা বিলাক শেড লভিং প্লান্ট হয় ছাহত হয় কিন্তু ইহতক ব্ৰাইট পোহৰ লাগে আপুনি যদি ছাহত ৰাখি অলপ কম পোহৰ থকা জায়গাত ৰাখে পাতৰ এই ভেৰিয়েশন বিলাক লাইট হ'ব ধুনীয়া নহব এনেকুৱা মোৰ এজোপা এই গুটেই কেজোপা মোৰ বাহিৰৰ বাৰান্দাৰ ব্ৰাইট পোহৰ থাকে তাত অকনো ৰ'দ নপৰে কিন্তু ৰ'দত নাৰাখিব ৰ'দত থাকিলে ই আৰু মৰি যাব ৰ'দত নহয় একেবাৰে ছাহ পৰা জায়গাত কিন্তু ব্ৰাইট পোহৰত এইবিলাক ভেৰিয়েশন বিলাক সব কিমান ধুনীয়া এনেকুৱা জায়গা ঠিকানে প্লেস কৰিব য'ত ভাল পোহৰ আহে ব্ৰাইট পোহৰ আহে ৰ'দ নপৰে আৰু মুকলি অলপ বতাহ পোৱা জায়গাত দ্বিতীয়তে কওঁ মাটি এইজোপা প্লান্টে একদম মাটি তিতা মাটি ভাল নাপায় যিবোৰ মাটি অনবৰতে তিতি থাকে বেছি পানী ধৰি ৰখা মাটি ভাল নাপায় তেনেকুৱা মাটি নৰুব এইজোপা মাটিৰ কাৰণে একদম ওয়েল ড্ৰেন মাটি ল'ব মোৰ এইজোপা একেবাৰে জৰ্জৰীয়া মাটি ইয়াত পানী দিলে লগালগ অভাৰ পানীখিনি একেবাৰে ড্ৰেন হৈ ওলাই যায় পানী নৰয়ে ইয়াত মই মাটিৰ মিক্সাৰটো মই কৈ দিম কি দিছো এইজোপা মাদাৰ প্লান্ট আৰু তাৰে এটো পুলি ওলাই আছিল সৰুকৈ হেতু মই এক্সট্ৰাকে ৰুলো তো মাটিটো হল আপোনালোকে সদায় মাটি মিক্সাৰটো ইউজ কৰিলে 1 পাৰ্ট নৰ্মেল মাটি 1 পাৰ্ট স্যান্ড 1 পাৰ্ট কম্পোষ্ট আৰু ইচ্ছা কৰিলে কোকোপিট মিলাব পাৰে মই এই দুটাত কোকোপিট মিলাইছো অলপ আৰু ফাঙ্গিসাইডটো প্ৰয়োজন হিচাপে আপোনালোকে ব্যৱহাৰ কৰিবই ফাঙ্গিসাইডটো দিব আৰু পানী দিওঁতে সদায় সাৱধান অভাৰ ওয়াটাৰ নকৰিবই পানী সদায় সাৱধানে দিব এনেকৈ আঙুলি ভালকৈ ভিতৰলৈকে ভৰাই চাব যেতিয়া আঙুলিটো তিতা হেমেকা পাব তেতিয়া পানী নিদিব এটো মোৰ হেমেকি আছে এটো পানী তথাপিও মোৰ দিয়া 4-5 দিনে হ'ল ইয়াত কোকোপিট আৰু বালি যিহেতু দিয়া আছে মাটিটো সেই কাৰণে পানী ধৰি ৰাখিছে হিয়তে আৰু সেই কাৰণে শুকাই হেৰি নাই হৈ নাই যোৱা এই তলৰ ফালে মাটি তিতি আছে তথাপিও মাটিখিনি একেবাৰে জৰ্জৰি আছে সেই কাৰণে বালি মিক্স কৰিবলৈ মই কওঁ বালি মই সেই কাৰণে মিক্স কৰো মাটিটো জৰ্জৰিয়া কৰি ৰাখে গছজোপা বাঢ়িবলৈ সুবিধা হয় আৰু এই সকলো গিটা হেনেকুৱা একে ধৰণৰ মাটি এয়া একেবাৰে জৰ্জৰিয়া মাটি এনেকৈ যেতিয়া এনেকৈ আঙুলি ভৰাই 2 ইঞ্চ মান
শুকাই আহিব 2 ইঞ্চমান শুকাই থকা পাওঁ তেতিয়াহে মই পানী দিওঁ এইবিলাক সকলোবিলাক এনেকৈ মই অনা পাছত এনেকুৱা মাটিতে ৰুই থৈছোঁ আৰু এইজোপা দেখিছেনে প্ৰপগেশ্যনৰ কথাটো কৈ দিওঁ এইজোপা চক এটা ডাল আছিলে গছ 3 জোপামান আছিলে মই সকলোখিনি এইখিনি মই কাট কৰি দিছিলোঁ প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী মানত এইবিলাক এনেকৈ এইবিলাক এইটো কাটিলোঁ এইফালে এইটো কাটিছোঁ ইয়াৰ পাছত 3টা ব্ৰাঞ্চ ওলালে এজোপা ডাল আছিলে 3 জোপা ডাল ওলালে ইয়াৰ পৰা এইটো এটা ওলালে এইজোপাৰ পৰা 2টা ওলালে এনেকৈ আপোনালোকে প্লান্টটো বুচি কৰিব পাৰে সকলোবিলাক এগ্লোনিমাৰ একে ধৰণৰ প্ৰপগেশ্যন কেয়াৰ একে ধৰণে আৰু এইজোপাৰ কেনেকৈ মই পটিং ৰিপৰ্ট কৰিছিলোঁ কেনেকৈ কি ব্যৱহাৰ কৰিছিলোঁ মাটিৰ সকলোখিনি ডিটেইলছ মোৰ ভিডিঅ' বনোৱা আছে এইজোপাৰ ভিডিঅ'টোৱে একেই সকলোখিনিৰ সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে গৈ চাব পাৰিব আৰু এইজোপাৰো সেই একেই ক'লোৱে এইজোপাৰ কথা আৰু এই এভাৰগ্ৰীণ জোপাৰে এইটো মোৰ কাটিং এইটো মই কাটিং কৰিছোঁ কাটিংটো অলমষ্ট গ্ৰ' হৈছে এইটো পাত এই সৰু পাতটো আৰু কলি পাত এই পাতটো এতিয়া ওলালে পিছত কাটিঙৰ পিছত প্ৰথমতে 4 খেলা পাত আছিলে এইটো মই এনেকৈ প্লাষ্টিকৰ পট এটাতে এনেকৈ মাটিতে নৰ্মেল মাটি আৰু বালিত মই পচাই ৰাখিছোঁ এইটো এনেধৰণে কৰিব পাৰে কাটিংবিলাক আৰু মই শেষত কওঁ ইয়াৰ ফাৰ্টিলাইজাৰ এগ্লোনিমাবিলাকৰ বঢ়া টাইম সামাৰ ছিজনত ইহঁতৰ গ্ৰোথ হয় বহুত ধুনীয়া গ্ৰোথ হয় এতিয়া ইহঁতৰ গ্ৰোথৰ টাইম হয় এনেকুৱা সময়ত আপোনালোকে সাৰ দিব যিকোনো ফাৰ্টিলাইজ আপোনালোকে এনেকুৱা সময়ত ফাৰ্টিলাইজ কৰিব আৰু সকলোকে প্ৰথম ষ্টাৰ্ট কৰিব আপুনি ফেব্ৰুৱাৰী মাৰ্চ তেনেকুৱা মাহত আপোনালোকে গছজোপাৰ ৰিপৰ্ট কৰিব বিচাৰে ৰিপৰ্ট কৰিব পাৰে আৰু সাৰ তেতিয়া প্ৰথম ফাৰ্ষ্ট সাৰ দিব কেঁচু সাৰ বা গোবৰ যি আপোনালোকৰ সাৰ লিফ কম্পোষ্ট সেয়া পচন সাৰ সেইবিলাক দি ফেব্ৰুৱাৰী মাহত হয় ৰিপৰ্ট কৰিব নহ'লে সাৰ দিব তাৰ পাছত মাহত এবাৰকৈ ভাৰ্মি কম্পোষ্ট বা গোবৰ এমুঠিকৈ সেনেকৈ দি যাব পাৰে দি যেতিয়া ঠাণ্ডাৰ ছিজনৰ আগমন হয় শৰৎকাল ষ্টাৰ্ট হোৱাৰ পৰাই আৰু ইয়াত ফাৰ্টিলাইজাৰ বন্ধ কৰি দিব একেবাৰে নেক্সট ছিজনৰ ফেব্ৰুৱাৰী মাৰ্চলৈকে ৰখি দিব ফেব্ৰুৱাৰী মাৰ্চ মাহত পুনৰ আপোনালোকে সাৰ দিব আৰু এতিয়া ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা বাৰিষা কালছোৱাত আপোনালোকে ইয়াত সাৰ পানী মাহত দি থাকিব পাৰে এবাৰকৈ বা দুবাৰকৈ কিন্তু ঠাণ্ডাৰ ছিজনটোত সাৰ নিদিব অকল পানী দিব তেতিয়া পানী চাই চিতি পানী দিব আৰু ঠাণ্ডাৰ পৰা অলপ বচাই ৰাখিব এইজোপা গছৰ ঠাণ্ডা দিনতো ৰ'দত নাৰাখিব সেই বুলি খালি একেবাৰে বেছি ঠাণ্ডা জেগাত নাৰাখিব বেছি মুকলি বতাহ পোৱা জেগাত ঠাণ্ডা দিনত নাৰাখিব যেতিয়া মুকলি বতাহটো ঠাণ্ডা দিনত পৰে ঠাণ্ডা হয় বতাহটো যিহেতু অলপ অন্য গছ-গছনিৰ লগত ৰাখিব গছ বা অন্য টাবৰ লগত অন্য ফুলৰ লগত সেয়া ইয়াতে খালি আপোনালোকে পানী দিওঁতে যেনেকৈ মাটিত কমকৈ পানী দিব ক'লেও চাই চিতি কিন্তু এই গছজোপাই পানী স্প্ৰে কৰিলে খুব ভাল পায় আপোনালোকে দুদিনৰ মূৰে পানী স্প্ৰে কৰি থাকিব এনেকৈ কেয়াৰ লৈ আছোঁ এইখিনি মই এনেকৈ কেয়াৰ লৈ কৰি আছোঁ আপোনালোকেও এনেদৰে কৰি চাব পাৰে যিসকলে কৰিছে এগ্লোনিমা আৰু যিসকলৰ এগ্লোনিমা এতিয়ালৈকে লোৱা নাই তেওঁলোকে ল'ব পাৰে আৰু ইজি টু গ্ৰ' হয় এইজোপা ইমান বেছিও হাৰ্ড নহয় ৰাখিবলৈ এবাৰ আনি ভালকৈ ৰুই ল'ব লাগে মাটিৰ মিক্সাৰটো ভালকৈ বনাই ৰুই ল'ব লাগে আৰু তাৰ পানীটো অকল কেয়াৰ কৰিব পানীটোৱে মানে ধ্যান দিব লাগে তাৰ বাহিৰে সাৰো ইমান বেছিও দি থাকিব প্ৰয়োজন নাই ইজি হয় আপোনালোকে কৰিব আনি ৰুব তেন্তে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই